টাং বন্ধুসকল আজি আহক আমাৰ পদূলি মুখত থকা লতা জাতীয় গছ এজোপা চাওঁ আৰু গছজোপা কিয় পদূলি মুখত আছে ৰাখিছোঁ তাকো ক'ম। প্ৰথমতে আহক গছজোপা চাই লওঁ। গছজোপা এইজোপা দেখাইছোঁ আৰু এই গৰুৱে খাই আগটো একেবাৰে নাইকিয়া কৰি দিলে এইটো। আৰু এইটো লতা জাতীয় গছ। ইয়াত এতিয়া মানে শৰৎ ঋতুৰ মাজভাগত ইভ উইণ্টাৰত বগা বগা ধুনীয়া ধুনীয়া ফুল আহিব আৰু এই লতাৰ দৰে এনেকৈ দি পকাই গৈছে। এই গছজোপা কিয় দেখুৱালোঁ জানেনে? আপুনি নিজৰ ফুলনি বাগিচাত গছজোপা ৰাখিব পাৰে এজ এ ইনডোৰ এজ এ আউটডোৰ প্লাণ্ট হিচাপে। লতা টাইপতে বগাই যায় যদিও লতাডাল যথেষ্ট টান। এইটো ভাঙি দেখুৱাইছোঁ গৰুৱে খোৱাকটো। ই আমাৰ নেটিভ লোকেল এণ্ড ৱাইল্ড প্লাণ্টেই হ'ব আৰু বগা সৰু ফুলটো আহি যাব। আৰু এই গছজোপাৰ নামটো হৈছে এগেচিয়া গছ। এই এগেচিয়া গছজোপা আমাৰ লগত জড়িত এটা জনবিশ্বাস আছে, আমাৰ গাঁৱৰ মানুহৰ লগত জড়িত। আমাৰ লোকেল মানুহখিনিয়ে বিশ্বাস কৰে। ইয়াক পদূলি বাটতে গ্ৰ' কৰিবলৈ দিছে। ই ৱাইল্ড প্লাণ্ট, সেইকাৰণে য'তে ত'তেও হয়। আৰু এইজোপা বেলেগ মেডিচিনেল গুণো আছে। দুটামান জানো কিন্তু নকওঁ, সেইকেইটা মানে মোৰ শহুৰ দেউতাই মেডিচিন হিচাপে দিয়ে আৰু এইকেইটা কৰি দিলে বেয়া পাব। আৰু এজোপা ফুল তেনেকুৱা দেখুৱাম যিজোপা বহুত মেডিচিনেল গুণ আছে কিন্তু ক'ব নোৱাৰি, কোৱাত বাধা আছে। কিন্তু ইয়াৰ আটাইতকৈ প্ৰয়োজনীয় গুণটো কওঁ, ইয়াক বাটৰ কাষত কিয় ৰাখিছে গম পাইছে? ইয়াৰ বাটৰ কাষত ৰখাৰ মূল কাৰণটোৱে হৈছে এইজোপাৰ জনবিশ্বাস মতে পদূলিৰ সন্মুখত থাকিলে ভূত প্ৰেত বা অহৰি যিখিনি মানে বিশ্বাস হয়, প্ৰেতাত্মা বা কিবা কিবি, সেইখিনি বাৰীৰ ভিতৰলৈ নাহে বুলি কয়। আৰু জনবিশ্বাস মতে ইয়াক আমি ঘৰৰ ফ্ৰণ্ট ডোৰত দিওঁ বা নিজৰ কোঠাৰ যিখন ওলোৱা সোমোৱা দৌৰে সেইখনতো দিব পৰা যায়। এই বিশ্বাসটোৰ কাৰণে এক পদূলি মুখতে দিয়া হৈছে। এনেকৈ এতিয়া পদূলি মুখতে বাঢ়ি গৈছে আৰু সেই বিশ্বাসটোৱে হয়তো বিশ্বাসী মিলয় হৰি বুলি কয়। সেই গতিকে সেই বিশ্বাসটোৰ বাবে ইয়াক এনেদৰে ৰাখিছে। এতিয়া ঠিক আছে, এইখিনিতে ক'লোঁ মূল বিশ্বাসটোৰ ওপৰত কথাখিনি। এতিয়া ভিডিঅ'টোৰ অন্য এটা দিশলৈ আগবাঢ়োঁ। যিখিনি মই মোৰ ফুলৰ লোকেল এণ্ড ৱাইল্ড প্লাণ্টেই হওক বা যিখিনি ফৰেন ফুলৰ গছেই হওক তাৰ ওপৰত ভিডিঅ' বনাওঁতে কওঁ, যিটো প্ৰপগেশ্যন আৰু ই কিমান দিনৰ থাকে। এইটো এনুৱেলি হয়, ই বেয়া হৈ নাযায়, পাত চাত ধৰি নাযায়, গোটেই বছৰটো এনেকৈ দি থাকে। আৰু ইয়ালৈ ফুল আহিব এতিয়া যেতিয়া শীতকাল পাবহি, শীতকালৰ আৰম্ভণি ভাগতে। বন্ধুসকল, এতিয়া এগেচিয়া গছৰ মই সজীৱ ডাল এটা ছিঙি আনিলোঁ। ইমানখিনি আগেতো আপুনি দৰজাৰ ওচৰত দি থ'ব পাৰে, আমি সৰু সুৰা কিছুমানে দি থওঁ। এইটো লোকেল বিশ্বাসে বোলে এই গছজোপা ইউজ কৰি কিবা তন্ত্ৰ মন্ত্ৰ এনেকুৱা কথা নাই, জাষ্ট বিশ্বাস। আৰু গছটোত হয়, গছৰ লগত এনেও আমাৰ পাৰস্পৰিক সম্পৰ্কই আছে ন। গছ নাথাকিলে মানুহ ক'ত থাকিব, সৰুৰে পৰাই আমি পঢ়াওঁ। আৰু ইয়াৰ প্ৰপগেশ্যনটোলৈ আহোঁ। প্ৰপগেশ্যন থ্ৰু কাটিং হয়। আফটাৰ ফ্লাৱাৰৰ পিছত যিখিনি চিড হয়, মানে গুটি আহে, সেই গুটিখিনিৰ পৰাও পুলি নতুনকৈ হয়, প্ৰপগেট কৰিব পাৰে। আমি এতিয়ালৈকে নকৰোঁ, যিহেতু বতাহত বা গুটিবিলাক যেতিয়া ফাটি পৰি যায় তেতিয়া বতাহত উৰিও ইঠাইৰ পৰা সিঠাইলৈ হয়। আৰু সাধাৰণতে এইটো ছামাৰ ছিজনত অট'মেটিকলি গ্ৰ' কৰে ইফালে সিফালে। লোকেল এণ্ড ৱাইল্ড যিহেতুৱে হয়, য'তে ত'তে দেখা যায়। আৰু ইয়াৰ থ্ৰু ছেপাৰেশ্যনো কৰিব পৰা যায়। এইটো আগতেই ছিগি থকা পুৰণা অলপ হৈছে, শিপাটো শুকাই আছে। ইয়াক এতিয়া দুটা আছে ডাল, এইটো এটা ওপৰত তলত এটা। এইটো আপুনি ছেপাৰেট কৰি পেলানিও ইয়াক এজোপা নতুন গছ কৰিব পাৰে। সাধাৰণতে পাতটোৰ সৈতে যেতিয়া বগা ফুলটো হয়, বগা ফুলটো ওলালে আপোনালোকক অকণমানিকৈ ভিডিঅ' এটা বনাই মই দেখুৱাম। আৰু এই পাতটোৰ সৈতে লতাৰ দৰে বগাই গ'লে এইজোপা বহুত ধুনীয়াই লাগে দেখিবলৈ। অৰ্নামেণ্টেল প্লাণ্ট হিচাপে ইন ইয়ৰ গাৰ্ডেনত, ধৰক আপুনি আউটডোৰতে হওক ইনডোৰতে হওক, বা আপুনি বিশ্বাসটোৰ প্ৰতি মানে সঁহাৰি জনাই নিজৰ ঘৰৰ গেটৰ সন্মুখতো ৰাখিব পাৰে লতা হিচাপে।
একো বেয়া নালাগে, ধুনীয়াই লাগে দেখিবলৈ। ইয়াৰ বিশেষ সেই বিশ্বাসটোৰ কথা ক'লোঁ। লোকেল এণ্ড ৱাইল্ড প্লাণ্ট হিচাপে অসমৰ আপুনি এইটো আপোনাৰ নিজৰ ফুলনি বাগিচাত ৰাখিব পাৰে, ৰাখিলে যথেষ্ট ভালেই লাগিব। আজি ভিডিঅ'টো এই এগেচিয়া গছজোপাৰ ওপৰত, যিটো আমি এগেচিয়া বুলি কওঁ, ইয়াৰ যিটো আমাৰ মানে গাঁৱলীয়া ভাষাৰ নাম, মানে আমাৰ লোকেল নেম, গাঁৱলীয়া ভাষাৰ নাম ঠিক নহয়, সেইমতে এগেচিয়া গছটোৰ ওপৰত আজি ভিডিঅ'টো ইমানেই। প্লিজ মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব, এটা লাইক দিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব। আপোনালোকে এনেদৰে মোক সঁহাৰি জনাব বা উৎসাহ দিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।